নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। আৰু মই ওলাইছোঁ বৰ্তমান দোকান। মই যেতিয়া প্ৰায় 9-10 মানত পঢ়ি আছিলোঁ, তেতিয়া মানে সদায় ৰুটিন বনাওঁ আৰু ৰুটিনখন বনাওঁ। আজি কি পঢ়িম, কি কৰিম, কি নকৰিম, আৰু ইমানখিনি পঢ়িম, সিমানখিনি পঢ়িম। হ'লেও ইমান ছাকচেছ হ'ব নোৱাৰিলোঁ, কিবা এটা পঢ়িলোঁ আৰু তেতিয়া হ'ল ৰুটিনখন তেনেকৈ বনালোঁ। আৰু এতিয়া মানে ৰুটিনখন কেনেকুৱা হয় মানে মোৰ ভাগৰ, ৰাতি আপুনি শুই উঠিল নহয়, চকুকেইটা মেলিয়ে দৰ্জাখন খুলি চকুকেইটা মহাই আহি পিনে দেখিবি আজি এইখিনি মাটি আছে, মাটিখিনি এইখিনি পেলাই থোৱা আছে, মাটিখিনি সমান কৰিব লাগিব। তাৰপাছতে অলপ পাছতে যাব এইখিনিচোন বাগানখন চফা কৰিব আছে, বাগানটো চফা কৰিব লাগিব। তাৰপাছতে ভাবিব লাগিব আকৌ এইখিনিচোন মোৰ গাহৰিখিনি দানা দিব আছে, গাহৰি দানা দিব লাগিব। তাৰপাছত হৈ গ'ল আকৌ গাহৰি দানা বনাবলৈও আছেচোন, বনাব লাগিব। তাৰপাছত গা ধুব আছে। ৰুটিনখন মানে কেনেকুৱা ধৰণে সলনি হৈ গ'ল মই ভাবি আচৰিত লাগে মানে। এসময়ত যিটো একো কামৰ পেচাই নোপোৱা নাছিলে, কিন্তু এতিয়া কামৰ পেচাই মানে ৰুটিন নিজে নিজে বনি গৈছে। আগতে নিজে বনাবলগীয়া আছিলে, কিন্তু আজিকালি ৰুটিন মোৰ ঘৰত নিজে অট'মেটিক বনি যায় মানে। ৰাতিপুৱা চকু মেলাৰ লগে লগে বনিয়ে যায়, সেনেকুৱা।